নমস্কাৰ বন্ধুসকল। আজি আমি চাম আমি ঘৰত কেনেকৈ চ'লাৰ পেনেল লগালোঁ, কিমান খৰচ হ'ল, গোটেইখিনি চাম আমি। কিমান ছাবচিডি পাম আমি গোটেইখিনি চাম। আহক আমি চাওঁ। তো এনেকৈ গোটেই ষ্টেণ্ডত 6খন পেনেল এনেকৈ লগাই দিব। তলত এনেকৈ চাব বাৰু, এনেকৈ ছাটত এনেকৈ দি দিব। আৰু যাৰ ছাট নহ'ব সিহঁতৰ এনেকৈ ওপৰত দেখিছেনে টিনত এনেকৈ লগাই দিব। ইয়াত দেখিছে, ৰ'ব দেখাই দিওঁ মই। এখন পেনেলৰ টোটেল জেনেৰেশ্যন আছে 545 ৱাট। তো টোটেল ইয়াত আছে 6খন। তো টোটেল এপ্ৰক্স 3 কিলোৱাটমান জেনেৰেশ্যনৰ হ'ব। তো ইহঁতে কোম্পানী মানুহ আহিব, গোটেইখিনি একেলগে লগাই দিব ইয়াত। একো আপোনাৰ কষ্ট কৰিব নালাগে, একো পইচা দিব নালাগে এইখিনিত। তো এনেকৈ ইয়াত কপাৰৰ তাঁৰডাল দিব, যিটো লাইটিঙৰ কাৰণে দিয়ে। গোটেই ৱায়াৰিংখিনি একেলগে ভালকৈ সিহঁতে কৰি দিব টোটেল। তো এইটো যি চ'লাৰ পেনেল লগাইছে, এইখন এনে নৰ্মেলে চাউথ ফেচিং হ'ব লাগে। এইটো আমাৰ চাউথ ফেচিং হৈ আছে, এইটো ছাইড আমাৰ আছে চাউথ ফেচিং। তো ইয়াত এনেকুৱা নহয় কি চাউথ ফেচিং হ'লে ইয়াত জেনেৰেশ্যন হ'ব। টোটেল গোটেই ছাইডৰ পৰা পৰিলে মুঠতে এইখন গৰম হ'লে প্ৰডাকশ্যন হৈ যাব। তো নেক্সট এইখনত আমাৰ টোটেল খৰচ পৰিলে 2 লাখ টকা। তো 2 লাখ টকাৰ আমাৰ বেংকৰ পৰা আমাৰ লোন হৈছে 1,80,000 টকা। আপোনাক গোটেইখিনি নিদিয়ে লোন বেংকৰ পৰা, আপুনি 20,000 টকা এটা মাৰ্জিন মানি দিব লাগিব। তো এই 2 লাখ টকাৰ আমি ছাবচিডি পাম টোটেল 1,30,800 টকা। তাৰ ভিতৰত চেণ্টাৰৰ হৈছে চেণ্টাৰ ছাবচিডি 85,500 টকা এপ্ৰক্স। দেন বাকীখিনি আমাৰ ষ্টেটৰ হয়। চেণ্ট্ৰেলৰ ছাবচিডিটো জল্দি সোমাই যায় এমাহৰ ভিতৰতে, কিন্তু ষ্টেটৰটোত অলপ টাইম লাগি যায় বাৰু। তো বাকীখিনি যিটো এমাউণ্ট থাকি যাব ছাবচিডিৰ বাহিৰে, সেইটো আপোনালোকে বেংকৰ পৰা EMI হিচাপত হ'ব। তো প্ৰথমতে EMI টোটেল 2,600 টকা 2,500 টকা তেনেকুৱা হ'ব। কিন্তু ছাবচিডি কেইটা যেতিয়া সোমাই যাব ন, তেতিয়া সেই EMIটো কমি যাব। তো এইখিনিয়ে, যদি আপোনালোকে ল'ব বিচাৰে কণ্টেক্ট কৰিব পাৰে। মোৰ নম্বৰ দি দিম আপোনালোকক কমেণ্ট কৰিলে। আশা কৰোঁ আপোনালোকে ছাবস্ক্ৰাইবো কৰে যেন। দেন আমি নেক্সট এতিয়া চাম ইয়াৰ লগত মিটাৰ ইনভাৰ্টাৰ যি দিয়ে সেইবিলাক। তো ইয়াত আমাৰ টোটেল 3টা দিব মিটাৰ, এই এটা আৰু বাকী এই 2টা। দেন ইয়াত ইনভাৰ্টাৰ এটা দিব, যিটোত প্ৰডাকশ্যনটো জেনেৰেশ্যন হ'ব। আমাৰ এতিয়ালৈকে হোৱা নাই, কাৰণ আমি কানেকশ্যন দিয়া নাই এতিয়ালৈকে, টাইম লাগিব কানেকশ্যনৰ কাৰণে। দেন এনেকৈ পিছপিনে আপোনালোকক ভালকৈ ৱায়াৰিং কৰি পিনে 3ডাল আৰ্থিং দিব, যিটো দিব লাগে এনেই নৰ্মেলি ঘৰৰ কাৰণে, এইটো এক্সট্ৰাকৈ চ'লাৰৰ কাৰণে দি দিব। তো এইখিনিয়ে আছিলে। যদি ভিডিঅ'টো চাই ভাল লাগিছে, আপোনালোকে ছাবস্ক্ৰাইব কৰে যেন, কাৰণ মই নেক্সট আৰু এমাহমান পাছত মই আৰু ভিডিঅ' এটা আনিম, য'ত মই দেখাম আমাৰ কিমান প্ৰডাকশ্যন হৈছে আৰু কিমান ৰেহাই হৈছে আমাৰ। তো তেতিয়ালৈকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰে যেন।